নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? জুৰি ডেইলি ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো খুব সৰুকৈ মই লৈ আহিছোঁ। যিহেতু ঘৰত গাখীৰ আছিলে, তো সেয়েহে মই গাখীৰৰ সৰবোৰ থৈ এইদৰে মই ঘি বনাই আছোঁ আৰু তাকে আপোনালোকক অকণমান দেখুৱাওঁ। তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু এইদৰে গাখীৰখিনি মই বহুত সময় জুইৰ ওপৰত থৈ দিওঁ আৰু থোৱাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত এইদৰে চালিখিনি খুব ধুনীয়াকৈ ওপৰত উঠি থাকে আৰু সেই চালিখিনি এইদৰে সদায় কেইদিনমান থোৱাৰ পিছত অকণমান সৰহ হোৱাৰ পিছত আচলতে ঘি বনাব পাৰি। সৰহ হ'লে ভাল, ঘিটো সৰহকৈ ওলায়, কিন্তু মোৰ বাতিটো সম্পূৰ্ণ নহ'লেই আৰু বহুদিনে হৈ গ'ল আচলতে। সেয়েহে মই এতিয়া ঘি বনাম আৰু আপোনালোকক দেখুৱাম আৰু এইদৰে থৈ এইখিনি হৈছেগৈ। তেন্তে চাই থাকক আজিৰ ভিডিঅ'টো। আৰু এইদৰে মই কেৰাহী এখন বহাই কেৰাহীটো গৰম হ'বলৈ দি এইখিনি বাকি দিলোঁ গাখীৰৰ চালিখিনি আৰু এইদৰে অকণমান সময় লৰাই থাকিব লাগিব। লৰাই যিখিনি ওলায় সেইখিনিয়ে ঘি হ'বগৈ, কিন্তু খুব ভালদৰে লৰাই থাকিব লাগিব। আৰু যিহেতু কিনা ঘিতকৈ ঘৰত বনোৱা ঘিটো বেছি উপকাৰী হয় আৰু মোৰ ল'ৰাটো যিহেতু ঘি খায়, সেয়েহে মই এইদৰে বনাবলৈ লৈছোঁ আৰু আপোনালোকেও নিশ্চয় এইদৰে বনাব চেষ্টা কৰিব। ঘিখিনি এইদৰে পকাই থাকোঁতে ইমান ধুনীয়া এটা গোন্ধ ওলায়, খুব ভাল লাগে গোন্ধটো। আৰু এইদৰে লৰাই গাখীৰৰ চালিখিনি সম্পূৰ্ণ ভাজি ল'ব লাগিব, তেতিয়া ঘিটো বেছি ধুনীয়া হয়। আৰু যদিহে ভিডিঅ'টো কোনোবা নতুন ভিউৱাৰ্ছে চাই আছে, তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু এয়া মই উলিয়াই দেখাইছোঁ, প্ৰায় ঘিখিনি হৈ গৈছে আৰু ভালকৈ ভাজি লোৱাৰ পিছত এয়া ঘিখিনি মই এইদৰে চাকনি এখন লৈ পেলাই চাকি দিম আৰু চাকি দিয়াৰ পিছত কি ধুনীয়াকৈ ঘিখিনি ওলাইছে চাওক। আৰু ঠাণ্ডা হ'লে আৰু খুব ধুনীয়া কালাৰ এটা হয়। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব। আৰু ঘি বটল এটাত মই এইদৰে ভৰাই থলোঁ আৰু এয়া ঘি খাব আৰু খুব ধুনীয়া লাগে, গোন্ধটোও খুব ধুনীয়া লাগে।